নাম্বাৰ 1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? ক 1, খ 0, গ 4, খ 9। ইয়াৰে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে ক 1। নাম্বাৰ 2 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? ক 1, খ 2, গ 0, খ 3। ইয়াৰে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে গ 0। নাম্বাৰ 3 আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? ক 2, খ 3, গ 5, খ 9। ইয়াৰে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে ক 2। নাম্বাৰ 4 তলত দিয়া সংখ্যাকেইটাৰ অযুগ্ম সংখ্যা কোনটো? ক 11, খ 24, গ 8, খ 20। ইয়াৰে অযুগ্ম সংখ্যাটো হৈছে ক 11। নাম্বাৰ 5 1ৰ পৰা 100লৈকে মৌলিক সংখ্যা কিমানটা? ক 26, খ 32, গ 25, খ 17। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 25টা। 25টা মৌলিক সংখ্যা আছে। নাম্বাৰ 6 তলত দিয়া সংখ্যাবোৰৰ কোনটো যৌগিক সংখ্যা নহয়? ক 4, খ 6, গ 7, খ 8। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 7। এইটো যৌগিক সংখ্যা নহয়। নাম্বাৰ 7 তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়? ক 1, খ 0, গ 3, খ এটাও নহয়। ইয়াৰে খ 0 এইটো স্বাভাৱিক সংখ্যা নহয়। নাম্বাৰ 8 4টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? ক 1000, খ 1111, গ 1236, খ 1001। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 1000। 4টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000। ইয়াৰ মাজতে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে লাইক এটা কৰিব। এতিয়া নাম্বাৰ 9 প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা? ক হয়, খ নহয়, গ হ'বও পাৰে, ঘ নহ'বও পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক হয়। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়। নাম্বাৰ 10 10ৰ ভিতৰত থকা যুগ্ম সংখ্যা কেইটাৰ যোগফল হ'ল ক 25, খ 18, গ 20, ঘ 30। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 20। কাৰণ 10ৰ ভিতৰত থকা যুগ্ম সংখ্যা 4টা 2, 4, 6, 8। এই 4টা যোগ কৰিলে আমি যোগফল 20 পাম। আপোনালোকৰ এই বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আগলৈ এনেকৈ মোৰ ভিডিঅ' চাই মোক সহায় কৰিব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।